নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক জিকে কনচেপ্ট চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি এই ভিডিঅ'টোত হিষ্টৰীৰ 20টা কুৱেশ্যনছ আগবঢ়াম, যিবোৰ আপকামিং RRB, NTPC, ৰেলৱে গ্ৰুপ-D, DHS, বেংক আদি কম্পিটিটিভ এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল, স্বামী বিবেকানন্দ এটেণ্ডেড দ্য পাৰ্লিয়ামেণ্ট অৱ দ্য ৱৰ্ল্ডছ ৰিলিজনছ ইন আমেৰিকা ইন দ্য ইয়েৰ। স্বামী বিবেকানন্দই কিমান চনত আমেৰিকাত হোৱা বিশ্ব ধৰ্ম পাৰ্লিয়ামেণ্টত অংশগ্ৰহণ কৰিছিল? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন নম্বৰ এ 1893। নেক্সট প্ৰশ্নটো হ'ল, জাটাকাছ আৰ চেক্ৰেট টেক্স এছ'চিয়েটেড উইথ। জাটাকা এটা পবিত্ৰ টেক্স হয়, কোনটো ধৰ্মৰ সৈতে ই জড়িত? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন নম্বৰ চি বুদ্ধিজিম। নেক্সট প্ৰশ্নটো হ'ল, টু কনকুৱেৰ এণ্ড এনেক্স পেছোৱাৰ এণ্ড পাঞ্জাৱ, মহমুদ অফ গাজী ডিফিটেড। পেছোৱাৰ আৰু পাঞ্জাৱ কনকুৱেৰ আৰু এনেক্স কৰিবৰ কাৰণে মহম্মদ অফ গাজীয়ে কাক পৰাস্ত কৰিছিল? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন নম্বৰ ডি হিন্দু চাহিজ। নেক্সট প্ৰশ্নটো হ'ল, দ্য ফাৰ্ষ্ট ৰুলাৰ অফ পালা ডাইনেষ্টি ৱাজ। পালা ডাইনেষ্টিৰ প্ৰথমজন শাসক কোন আছিল? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন নম্বৰ চি গোপালা। নেক্সট প্ৰশ্নটো হ'ল, টিপু চুলতান ৱাজ দ্য ৰুলাৰ অফ। টিপু চুলতান ক'ৰ শাসক আছিল? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন নম্বৰ ডি মাইচুৰ। নেক্সট প্ৰশ্নটো হ'ল, হু ইজ ন'ন এজ ফাদাৰ অফ ইণ্ডিয়ান ৰিনেচেঞ্চ। ফাদাৰ অফ ইণ্ডিয়ান ৰিনেচেঞ্চ বুলি কাক জনা যায়? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন নম্বৰ বি ৰাজা ৰামমোহন ৰয়। নেক্সট প্ৰশ্নটো হ'ল, দ্য ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল ৱাজ হেল্ড ইন দ্য ৰেইন অফ। প্ৰথমখন বুদ্ধিষ্ট কাউন্সিল কাৰ শাসনকালত হৈছিল? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন নম্বৰ এ অজাতশত্ৰু। নেক্সট প্ৰশ্নটো হ'ল, দ্য টাইটল অফ পাঞ্জাৱ কেচাৰী ৱাজ কনফাৰ্ড অন। পাঞ্জাৱ কেচাৰী টাইটলটো কাক কনফাৰ্ট কৰা হৈছিল, মানে কাক প্ৰদান কৰা হৈছিল? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন নম্বৰ এ লালা লাজপত ৰায়। নেক্সট প্ৰশ্নটো হ'ল, দ্য ফ্ৰেঞ্চ ৰিভলিউশ্যন টুক প্লেচ ইন দ্য ইয়েৰ। ফৰাচী বিপ্লৱ কিমান চনত হৈছিল? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন নম্বৰ ডি 1789। নেক্সট প্ৰশ্নটো হ'ল, টুডৰমল ৱাজ এ মিনিষ্টাৰ অফ আকবৰ, হি ৱাজ। টুডৰমল আকবৰৰ মন্ত্ৰীসভাৰ কোনটো পদৰ প্ৰাৰ্থী আছিল? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন নম্বৰ বি ফাইনেন্স মিনিষ্টাৰ। নেক্সট প্ৰশ্নটো হ'ল, দ্য ট্ৰিটি অফ শ্ৰীৰংগাপাটনা ৱাজ চাইন বিটুইন টিপু চুলতান এণ্ড। শ্ৰীৰংগাপাটনাৰ যিখন ট্ৰিটি হৈছিল সেইটো টিপু চুলতান আৰু কাৰ মাজত হৈছিল? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন নম্বৰ বি কৰ্ণৱালিছ। নেক্সট প্ৰশ্নটো হ'ল, হু ৱাজ দ্য ফাউণ্ডাৰ অফ মাদ্ৰাজ। মাদ্ৰাজৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন নম্বৰ এ ফ্ৰান্সিছ ডে। নেক্সট প্ৰশ্নটো হ'ল, হৰ্ষবৰ্ধন ৱাজ ডিফিটেড বাই। হৰ্ষবৰ্ধন কাৰ দ্বাৰা পৰাস্ত হৈছিল? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন নম্বৰ বি পুলাকেচিন টু। নেক্সট প্ৰশ্নটো হ'ল, হু এষ্টাব্লিছ মহাবলীপুৰম। মহাবলীপুৰম কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন নম্বৰ এ পল্লৱজ। পল্লৱসকলে প্ৰতিষ্ঠা কৰিছিল। নেক্সট প্ৰশ্নটো হ'ল, হুৱেৰ ইজ বৃহদেশ্বৰ টেম্পল চিটুৱেটেড। বৃহদেশ্বৰ টেম্পল ক'ত অৱস্থিত? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন নম্বৰ ডি তাঞ্জোৰ। নেক্সট প্ৰশ্নটো হ'ল, হু বিল্ট বৃহদেশ্বৰ টেম্পল এট তাঞ্জোৰ। তাঞ্জোৰত থকা বৃহদেশ্বৰ টেম্পলটো কোনে বনাইছিল? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন নম্বৰ বি ৰাজা চোলাছ। নেক্সট প্ৰশ্নটো হ'ল, দ্য ফেমাছ ৰক কাট টেম্পল অফ কৈলাশা ইজ এট। কৈলাশৰ ৰক কাট টেম্পল ক'ত আছে? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন নম্বৰ ডি ইলোৰা। নেক্সট প্ৰশ্নটো হ'ল, হুইচ এমং দ্য ফলোয়িং কিংছ ৱাজ অলছ' ন'ন এজ মামালান গ্ৰেট ৰেষ্টলাৰ। তলৰ কোনজন ৰজাক মামালান বা প্ৰসিদ্ধ যোদ্ধা বা গ্ৰেট ৰেষ্টলাৰ বুলি জনা যায়? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন নম্বৰ চি নৰসিংহবৰ্মন ওৱান। নেক্সট প্ৰশ্নটো হ'ল, ৱেৰ এণ্ড ৱেন ৱাজ দ্য ছেকেণ্ড বুদ্ধিষ্ট কাউন্সিল হেল্ড। কেতিয়া আৰু ক'ত দ্বিতীয় বুদ্ধিষ্ট কাউন্সিল অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধটো হ'ল অপশ্যন নম্বৰ চি বৈশালী ইন 383 BC। নেক্সট প্ৰশ্নটো হ'ল, হু এমং দ্য ফলোয়িং ৱাজ দ্য 23rd জৈন তীৰ্থংকৰা। তলৰ কোনজন
23 নম্বৰ জৈন তীৰ্থংকৰ আছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি, পাৰ্শভানাথ। যদি আপোনালোকে আমাৰ এই ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো লাইক, কমেণ্ট আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। আৰু এনেকুৱা জিকে আৰু চাকৰি বিষয়ক নটিফিকেশ্যন পাবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই।